সো আজিৰ পৰা 5 বছৰ আগতে যেতিয়া মই প্ৰথমে কলেজলৈ গৈছিলোঁ তে কলেজলৈ যোৱাৰ সময়ত মোক ঘৰৰ পৰা দিছিলে 100 টকা কৈ ঠিক আছে পাৰ এদিনত মোক ঘৰৰ পৰা 100 টকা কৈ দিছিলে কলেজলৈ যাবলৈ বুলি আৰু মই সেই 100 টকাটোৰে কি কৰিছিলোঁ 1 লিটাৰ পেট্ৰল ভৰাইছিলোঁ ঠিক আছে যেটো 100 টকা দিছিলে সেই 100 টকাতে মই 1 লিটাৰ পেট্ৰল ভৰাইছিলোঁ প্লাস মই কি কৰিছিলোঁ কলেজত থাকোঁতে স্ন্যাক্স কৰিছিলোঁ কিন্তু আজি যেতিয়া মোক 100 টকাটা দিয়ে সেই 100 টকাটোৰে মই 1 লিটাৰ পেট্ৰল ভৰাবলৈকে নজিৰে অৰ্থাৎ আজিৰ পৰা 5 বছৰ আগতে যেতিয়া মোক ঘৰৰ পৰা 100 টকা দিছিলে সেই 100 টকাটোৰে মই কি কৰিছিলোঁ 1 লিটাৰ পেট্ৰল ভৰাইছিলোঁ প্লাস স্ন্যাক্স কৰিছিলোঁ আজিৰ পৰা 5 বছৰৰ আগতে যেতিয়া মোক 100 টকাকে দিয়ে আৰু সেই 100 টকা মই 1 লিটাৰ পেট্ৰল প্লাস স্ন্যাক্স কৰিব পাৰিছিলোঁ কিন্তু আজি যেতিয়া মোক 100 টকা দিয়ে সেই 100 টকাটোৰে মই কি কৰোঁ 1 লিটাৰ মই পেট্ৰল ভৰাবলৈকে নুজুৰে ঠিক আছে 1 লিটাৰ পেট্ৰল ভৰাবলৈকে নুজুৰে অৰ্থাৎ কি সেই 5 বছৰ আগতে 100 টকাটো 100 টকাই হৈছিল আৰু আজিও 100 টকাটো 100 টকাই হৈ আছে কিন্তু কি হৈছে ইয়াত আগতে 100 টকাতে যেটা বস্তু পাইছিলো আজি 100 টকাতে এইটা বস্তু নাপাও মানে কি ইয়াত গুডছৰ ঠিক আছে গুডছৰ প্ৰাইসটো কি হৈছে আগত 5 বছৰ আগতে আৰু আজি দিনটোত এই 100 টকাটোৰ গুডছৰ প্ৰাইস কি হৈছে গুডছৰ প্ৰাইস বাঢ়ি গৈছে লগে লগে কি হৈছে এজ ওয়েল এজ যেটো মানিৰ ভ্যালু হয় 100 টকাটোৰ যেটো ভ্যালু গুডছৰ প্ৰাইস এনেকৈ বাঢ়ি গৈছে ভ্যালুটো কি হৈছে কমি গৈছে এই কনসেপ্টটোকে কোৱা হয় ইনফ্লেশন মানে কি ইনফ্লেশন মানে কি বস্তুৰ দাম বাঢ়ি যোৱা আৰু পইচাৰ ভ্যালুটো কি হৈ যায় কমি যোৱা এই 100 টকাটো 100 টকা আজি দিনতো এই 100 টকা আগৰ দিনতো এই 100 টকা কিন্তু কি হৈছে গুডছৰ দাম আগতে যিমান আছিল আজিকালি গুডছৰ দাম কি হৈছে বাঢ়ি গৈছে লগে লগে এই 100 টকাৰ যেটো ভ্যালু 100 টকাত যিমানটো বস্তু পাবলকে তাৰ ভ্যালুটো কি হৈ গৈছে ডিক্ৰিজ হৈ গৈছে এই কনসেপ্টটোকে কোৱা হয় ইনফ্লেশন সো নমস্কাৰ বন্ধুসকল মই ৰাজেন হাকেত আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিআৰজিলৈ সো আজি আমি বিশেষকৈ কথা পাতিম দ্য কনসেপ্ট অফ ইনফ্লেশন সো এই ইনফ্লেশনটো কি কি কাৰণত হয় আৰু কি কি বস্তু আমি ধ্যান দিব লাগে সো আজি ভিডিওটো আমি এটোকে কথা পাতিম সো লেটস স্টার্ট দিস ভিডিও সো আজিলৈকে মই যিমান বিলাক মানুহ লগ পাই আহিছো হিহতৰে এইম অফ লাইফ সবৰে কি হয় বেলেগ বেলেগ কোনোবা ডক্টৰ কোনোবা ইঞ্জিনিয়াৰ কোনোবা ডিফেন্সত যাব কোনোবা কিবা কৰিব সকলোৰে কি হয় এইম অফ লাইফটো বেলেগ আৰু মই কৈছো সকলোৰে লাইফ মোটিভ অফ লাইফ যেটো এইম অফ লাইফ আৰু মোটিভ অফ লাইফ দুইটা সিমিলাৰ ডক্টৰ ইঞ্জিনিয়াৰ এইবিলাক হোৱাৰ উপৰিও মানুহৰ মেইন মোটিভটো কি আমাৰ মোটিভটো কি দ্যাট মিন্স মানি ঠিক আছে আমাৰ জিয়ে নকৰো আমি ডিফেন্সতে না যাও কিয় আমি ইঞ্জিনিয়াৰ ডক্টৰ জিয়ে নকৰো কিয় আমাৰ কি হল মেইন মোটিভটো হৈছে দ্যাট আৰ্ন মানি সো তুমি বিজনেসম্যান বা এন্টাৰপ্ৰেনৰ বা ফাইনান্স বা কমাৰ্চৰ ষ্টুডেন্ট হয় বা নহয় তুমি ফাইনান্স এনেকুৱা এটা সাবজেক্ট তুমি হেতু পঢ়িব লাগিব যেহেতু আমি সকলোৰে জীৱনৰ মোটিভ বা লক্ষ্য এটা দ্যাটছ হৈছে যে আৰ্ন মানি আমি পইচা ঘটাটো আমাৰ জীৱনৰ মূল উদ্দেশ্য সো এনেকুৱা ফাইনান্স এনেকুৱা এটা সাবজেক্ট যেটো নেকি সকলোৰে পঢ়িব লাগিব সো আজি ফাইনান্সৰ কিছুমান টপিক আমি জানিব লাগিব আৰু আজি ফাইনান্সৰ টপিকত আমি পঢ়িছো ইনফ্লেশন সো স্মাৰ্ট সো ইনফ্লেশনৰ কি হয় যিকোনো এটা বস্তুৰ পজিটিভ আৰু নেগেটিভ সাইড দুটা থাকে যে এটা ইনফ্লেশনৰ যেটো পজিটিভ সাইড নেগেটিভ সাইড হেতু তোমালোকে নিজে চাই লবা সো যেহেতু তোমালোকে স্মাৰ্ট তোমালোকে এটো কৰিব পাৰিবা সো আজি আমি কথা পাতিম বিশেষকৈ ইনফ্লেশনৰ কনসেপ্টটো আৰু ফ্যাক্টৰ কিটা কি ফ্যাক্টৰৰ কাৰণে ইনফ্লেশন হয় সো আমি এক্সাম্পল হিচাপে পেট্ৰলকে ধৰি লওঁ ঠিক আছে ইনফ্লেশন কেনেকৈ ক্যালকুলেশন কৰে আমি পেট্ৰল হিচাপে ধৰি লওঁ পেট্ৰল ঠিক আছে পেট্ৰল 2021 2022 2020 সো আমি পেট্ৰলৰ 2020 2021 2022 আমি প্ৰাইস কি কম চাম ঠিক আছে 2022 পেট্ৰলৰ দাম আছিল ধৰি লোৱা 1 লিটাৰত কিমান আছিল 100 টকা ঠিক আছে পেট্ৰলৰ প্ৰাইস আছিল 2020 চনত কিমান 100 টকা আৰু 2021 চনত কিমান হলগে 106 কিমান পাৰ্সেন্ট বাঢ়িলে 6% হল এই 6% যদি আমি ইনফ্লেশন হিচাপে ধৰি লওঁ তেন্তে 2022 চনত কিমান হ'ব পইণ্ট সামথিং ঠিক আছে 2020 চনত পেট্ৰলৰ দাম আছিল 100 টকা আৰু 2021 চনত হলগে 106
আৰু 2022 চনত হ'ব কি কিমান 112 দ্যাট মিন্স কিমানকে বাঢ়িছে 6 কে বাঢ়িছে 6%। এই বস্তুটো 100 টকাৰ পৰা যেটো 106 টকা হলে এক বছৰত যিমানটো প্ৰাইস পাৰ্চেন্টেজ বাঢ়িলে একে কোৱা হয় ইনফ্লেশন। ইনফ্লেশন কিমান পাৰ্চেন্ট বাঢ়িছে 6% বাঢ়িছে। Actually researcher মতে এখন দেশৰ ইনফ্লেশন 2% ৰ পৰা 6% ৰ ভিতৰত হ'ব লাগে। ঠিক আছে এখন দেশৰ ইনফ্লেশন 2 ৰ পৰা 6% হ'ব লাগে। যদি 0 হৈ যায় তেতিয়াও নেগেটিভ সাইড আছে আৰু 6 তকৈ যদি বাঢ়ি যায় তেতিয়াও নেগেটিভ সাইড আছে। কিন্তু ভাৰতৰ কাৰণে ইনফ্লেশন ৰেটটো হৈছে 4%। ঠিক আছে এটো ধৰাব না ৰিসাৰ্চৰ মতে যদি 4% হয় তেতিয়া ঠিকে থাকে। কিন্তু বৰ্তমান সময়ত প্ৰেজেন্ট সময়ত কারেন্ট সিচুৱেচনত ইণ্ডিয়াৰ যেটো 2021 ভাৰতৰ ইনফ্লেশন ৰেট হৈছে 5.56%, which is good. So inflation কি এটা এটা মোটামুটি আইডিয়াটা আহি গৈছে। সো আমি এটা ডিসকাস কৰিম the factors depend upon the inflations, কি কিটা ফ্যাক্টৰৰ কাৰণে ইনফ্লেশনটো হয়। So inflation or factor kita factor of inflation number 1 supply। ঠিক আছে সো এক্সাম্পল হিচাপে ধৰিবা যদি তোমাৰ এখন দোকান আছে ঠিক আছে যদি তোমাৰ এখন দোকান আছে এ তুমি কি কোৱা মানুহক কাস্টমাৰক দিয়া ঠিক আছে দোকানখনৰ কাম কি দোকানখনৰ কাম হৈছে যে কাস্টমাৰক বেচা। এই দোকানখনৰ কাৰণে তুমি বস্তু কোনে তোমাক সাপ্লাই দিয়ে কোনে ধৰিবা বি দোকানখনে তোমাক সাপ্লাই দিয়ে। ঠিক আছে বি দোকানখনে তোমাক গুডছ সাপ্লাই দিয়ে আৰু সেই গুডছ বিলাক তুমি কাস্টমাৰলৈ সাপ্লাই দিয়া। যদিহে এই সাপ্লাইটো যদি কমি যায় বা নাইকিয়া হৈ যায় তেতিয়া এই তুমি কাস্টমাৰক দিব লাগিবনে? যিকিটা তোমাৰ লগত ৰিজাৰ্ভ থাকে সেইকিটা তুমি কি কৰিবা প্ৰাইসটো বঢ়াই দিবা। ঠিক আছে তোমাৰ এখন দোকান আছে এ আৰু কি হৈছে তোমাক সাপ্লাই দিয়ে বি এ যেতিয়া সাপ্লাইটো কমাই দিব বা নিদিব তেতিয়া তুমি যিকিটা ৰিজাৰ্ভত আছে তোমাৰ ষ্টকত যিবিলাক আছে সেইবিলাক তুমি কাস্টমাৰক কি কৰিবা প্ৰাইসটো বঢ়াই দিবা। ঠিক আছে এনেকৈ কি হয় গুডছৰ প্ৰাইসবিলাক বাঢ়ে অৰ্থাৎ সাপ্লাই যেতিয়া কমি যাব ইনফ্লেশন কি হয় ইনফ্লেশন বাঢ়ি যাব। যেতিয়া সাপ্লাই কমি যাব তেতিয়া ইনফ্লেশন বাঢ়ি যাব। তেনেকৈ ঠিক ম্যানুফ্যাকচাৰিংৰ ক্ষেত্ৰতো তেনেকুৱা যেতিয়া তুমি ম্যানুফ্যাকচাৰিং কৰিবা অৰ্থাৎ যেতিয়া তোমাৰ ৰ মেটেৰিয়েল সাপ্লাই কম হ'ব তেতিয়া ইনফ্লেশনস বাঢ়ি যায়। অৰ্থাৎ যদি ৰ মেটেৰিয়েলটো যদি প্ৰাইস বাঢ়ি যায় ৰ মেটেৰিয়েলছৰ যেতিয়া প্ৰাইস বাঢ়ি যায় তেতিয়াও কি হয় ইনফ্লেশন ৰেটটো বাঢ়ি যায়। ফেক্টৰ নাম্বাৰ 2 হৈছে ডিমান্ড। ঠিক আছে সো ফেক্টৰ নাম্বাৰ 2 হৈছে ডিমান্ড। ধৰিলা তোমাৰ এগেইন এটা এক্সাম্পল লগে লৈলা তোমাৰ এখন দোকান আছে ঠিক আছে দোকানখনত ধৰিবা যেনেবা কি কৈছে 10 লিটাৰ মিঠাতেল আছে। ঠিক আছে 10 লিটাৰ মিঠাতেল আছে কিন্তু 10 লিটাৰ মিঠাতেল তোমাক লাগে 20 জন যেতিয়া কাস্টমাৰ তোমাৰ ওচৰলৈ আহিব তোমাৰ ওচৰত যদি 10 লিটাৰ মিঠাতেল থাকে আৰু 20 জন মানুহ যেতিয়া আহিব তেতিয়া কি হৈছে ইয়াৰ ডিমান্ডটো বাঢ়িছে নে? যেতিয়া ডিমান্ড বাঢ়ি যায় তেতিয়া কি হয় প্ৰাইসও বাঢ়ি যায়। যেতিয়া ডিমান্ড বাঢ়িব তেতিয়া প্ৰাইস বাঢ়ে অৰ্থাৎ ডিমান্ড যেতিয়া বাঢ়ে প্ৰাইস যেতিয়া বাঢ়িব তেতিয়া ইনফ্লেশনও কি হৈ যায় বাঢ়ি যায়। ডিমান্ড বাঢ়িলে প্ৰাইস বাঢ়িব আৰু প্ৰাইস বাঢ়িলে ইনফ্লেশন বাঢ়িব। সাপ্লাই ক্ষেত্ৰত কি আছে সাপ্লাই যিমানে কমিব সিমানে কি হয় ইনফ্লেশন বাঢ়ে। ডিমান্ডৰ ক্ষেত্ৰত যেতিয়া যিমানে ডিমান্ড বাঢ়ি যাব তেতিয়া ইনফ্লেশনটো বাঢ়ি যায়। দুটা ফেক্টৰ সাপ্লাই এন্ড ডিমান্ড। সো 3 নম্বৰ ফেক্টৰ হৈছে 3 নম্বৰ ফেক্টৰটো মোস্ট ইম্পৰ্টেন্ট ফেক্টৰ বুলি কোৱা হয় যেটো নেকি হৈছে প্ৰিন্টিং এনাফ নোট। এনাফ ঠিক আছে প্ৰিন্টিং এনাফ নোটস মানে কি ধৰিবা যেতিয়া চৰকাৰৰ ঘৰত পইচা যেতিয়া প্ৰিন্ট বেছিকে কৰিব ঠিক আছে এখন দেশত ধৰিবা লাগে 10 কোটি টকা 10 কোটি নোটস লাগে।
সেই দেশখনত যদি তুমি 20 কোটি নোটছ বনাই দিয়া হয় প্ৰিন্ট কৰি দিয়া হয় এখন দেশত যেতিয়া 10 কোটি নোটছৰ ঠাইত যদি 20 কোটি প্ৰিন্ট কৰি দিয়া থাকে তেতিয়া তাত মানি কি হ'ব অভাৱ হ'ব জানো মানি যেতিয়া অভাৱ নহব যেতিয়া সকলোৰে পইচা কি হৈ যাব সকলোৰে হাতত পইচা বেছি হ'ব যেতিয়া সকলোৰে হাতত পইচা বেছি হ'ব তেতিয়া কি হ'ব ডিমান্ড বাঢ়িব ঠিক আছে তোমাৰ হাতত যদি এতিয়া 100 টকা আছে যদি চৰকাৰে যদি ডাবল কৰি দিয়ে তেতিয়া কি হয় 100 টকাৰ ঠাইত তুমি 200 টকাৰ মালিক হৈ যাবা মানে হয় নহয় যেতিয়া অভাৱটো নাইকিয়া হ'ব 100 টকাৰ ঠাইত যেতিয়া তোমাৰ 200 টকা হ'ব তেতিয়া তুমি বস্তু বেছিকৈ কিনিবলৈ বিচাৰিবা 100 টকাত আগতে যিমানটো বস্তু কিনা সিমানটো কি কৰিবা বেছিকৈ কিনিব বিচাৰিবা মানে কি ডিমান্ড বাঢ়ি যাব যিমানে ডিমান্ড বাঢ়িব সিমানে সাপ্লাই কমি আহিব সাপ্লাই কমিলে কি হ'ব ইনফ্লেশ্যন বাঢ়ি যাব সেইটো কাৰণে চৰকাৰী ঘৰত কোনো ধৰণৰ যেতিয়াই তেতিয়াই যিমান মন যায় সিমান পইচা প্ৰিন্ট কৰিব নোৱাৰে এই কথাটো মনত ৰাখিবা ইনফ্লেশ্যনৰ কাৰণে নোৱাৰে যদিহে প্ৰিন্ট কৰি দিয়ে বহুত বেছি প্ৰিন্ট কৰি দিয়ে হেতু কোৱা হয় হাইপাৰ ইনফ্লেশ্যন যেটো নেকি এখন চৰকাৰৰ কাৰণে একেবাৰে ক্ষতিপূৰক হয় সো এখন চৰকাৰে কেতিয়াও নিজৰ ইচ্ছামতে পইচা প্ৰিন্ট কৰিব নোৱাৰে কি কাৰণে যদি হৰকে পইচা প্ৰিন্ট কৰে দ্যাট মিন্স কি সকলোকে ভগাই দিব লাগিব তোমাক যদি 100 টকা চৰকাৰে ঘৰৰ পৰা দিয়ে তেতিয়া যদি হৰকে প্ৰিন্ট কৰে কি দুগুণ যদি প্ৰিন্ট কৰে তেতিয়া 200 টকা দিব যেতিয়া তোমাৰ হাতত 200 টকা হৈ যাব তোমাৰ কি হয় বস্তু বেছিকৈ কিনিবলৈ বিচাৰিবা ডিমান্ড বাঢ়িব ডিমান্ড বঢ়াৰ লগে লগে সাপ্লাই কমি যাব তোমাকটো প্ৰয়োজন হ'ব সকলোকে তেনেকৈ প্ৰয়োজন হ'ব সকলোৰে ডিমান্ড বঢ়াৰ লগে লগে সাপ্লাই কমিব আৰু সাপ্লাই কম হ'লে কি হয় ইনফ্লেশ্যন ৰেটটো বাঢ়ি যাব সো ইনফ্লেশ্যনৰ আমি মেইন পইণ্টটা কি আছিল সো ইনফ্লেশ্যন কনসেপ্টটো আছিল কি ইনফ্লেশ্যনৰ কনসেপ্টটো আছিল যে মুদ্ৰাৰ যেটো বস্তুৰ দাম হয় ঠিক আছে বস্তুৰ দাম বাঢ়ি যোৱা আৰু পইচাৰ ভ্যালুটো কি হয় কম হোৱা পইচাৰ ভ্যালুটো যেতিয়া কমি যাব আৰু বস্তুৰ দাম যেতিয়া বাঢ়ি যাব হেতুকে কোৱা হয় ইনফ্লেশ্যন আৰু ফ্যাক্টৰ কিটা কি আছিল সাপ্লাই যেতিয়া সাপ্লাই কি হৈ যায় কমি যায় তেতিয়া কি হয় ইনফ্লেশ্যনটো বাঢ়ি যায় আৰু যেতিয়া ডিমান্ড বাঢ়ি যায় কি হয় ইনফ্লেশ্যন বাঢ়ি যায় আৰু যদিহে চৰকাৰৰ গৃহত চৰকাৰে যদি ধেৰ পইচা প্ৰিন্ট কৰি দিয়ে তেতিয়া কি হয় ইনফ্লেশ্যন হৈ যায় মানে এটো হাইপাৰ ইনফ্লেশ্যন বুলি কোৱা হয় আৰু আমাৰ ভাৰত চৰকাৰৰ কাৰণে ইনফ্লেশ্যন ৰেটটো হৈছে 4% যদি 4% ৰ ভিতৰতে হয় তেতিয়া ভাল আৰু বৰ্তমান কাৰেন্ট হৈ আছে 5.5% ঠিক আছে এবছৰত 5.5 কে কোনবা এটা বছৰ হয়তো বাঢ়ি যাব পাৰে কোনবা এটা বছৰ হয়তো কমি যাব পাৰে কিন্তু প্ৰতি বছৰে কি হয় 5% টু 10% ৰ ভিতৰতে থাকে আজি যদি তুমি যেটো 100 টকা দি বস্তু কিনা অহা বছৰলে হেতু 105 টকা হোৱাটো স্বাভাৱিক কথা হেতুকে কোৱা হৈছে ইনফ্লেশ্যন সো ইনফ্লেশ্যনৰ ধাৰণাটো মনত ৰাখিবা বিকজ যেতিয়া তুমি ইনভেস্ট কৰিব লগিয়া হয় বা ইনভেস্ট কৰিবা ইন ফিউচাৰ সো ৰিটাৰ্নৰ ক্ষেত্ৰত আমি ইনফ্লেশ্যন শব্দটো বা ইনফ্লেশ্যনৰ আমাৰ ৰেটটো বিশেষকৈ কাম আহেটো মনত ৰাখিব লগিয়া কথা সো আজি ভিডিওটো আমি মানে পঢ়িলো যে ইনফ্লেশ্যনৰ কনসেপ্ট শিকিলো ফ্যাক্টৰ কিটা জানিলো সো ইনফ্লেশ্যন যদি 0 হৈ যায় ঠিক আছে সো ইনফ্লেশ্যনৰ যেটো এডভান্টেজ বা ডিসএডভান্টেজ ইনফ্লেশ্যনৰ এডভান্টেজ আৰু ডিসএডভান্টেজ তাৰ পিছতে ধৰিবা যদি 0 হৈ যায় তেতিয়া কি হ'ব ইনফ্লেশ্যন যদি 0 হৈ যায় কি হ'ব আৰু ইনফ্লেশ্যন যদি হাই হৈ যায় কি হ'ব আৰু যদি ইনফ্লেশ্যন নিগেটিভত গুচি যায় তেতিয়া কি হ'ব কমেন্ট কৰা যেহেতু তোমালোকে স্মাৰ্ট কনসেপ্টটোৰ পৰা তোমালোকে নিজে কিবা এটা ভাবিব লাগিব হয় না সবে সব কথা ক'লে মানে নহব নিজেও কিবা এটা কৰিব লাগিব সো ইনফ্লেশ্যনৰ এডভান্টেজ ডিসএডভান্টেজ কি বস্তু যদি 0 হৈ যায় ইনফ্লেশ্যন কি হ'ব যদি ইনফ্লেশ্যন 0 হৈ যায় মানে কি আজি 100 টকা কিনিছা যেটো হেতু এবছৰ পিছৰ 100 টকাতে কিনিবা নেক্সট বছৰ 100 টকাতে কিনিবা কি হ'ব পাৰে কমেন্ট কৰা চিন্তা কৰা দ্যাটস ইট সো আই হোপ ইউ লাইক দিস ভিডিও যদি ভিডিওটো ভাল পাইছা চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া ভিডিওটো লাইক কৰা শেয়াৰ কৰা কমেন্ট কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া হিমানে সো আজিলৈ ইমানে ডিআৰ জে সাইনিং অফ